প্ৰবঞ্চকৰ আজব কাণ্ড শুনিলে আচৰিত হ'ব আপুনিও। গুজৰাট আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ জাল নোট। নোটত এইবাৰ নাই ৰাষ্ট্ৰপিতা মহামানৱ মহাত্মা গান্ধীৰ ফটো। নোটত আছে এজন প্ৰবীণ অভিনেতাৰ ফটো। চাওক কোনেই অভিনেতা। এইবাৰ গুজৰাটত 1.60 কোটি টকাৰ ভুৱা মুদ্ৰা জব্দ আহমেদাবাদ আৰক্ষীয়ে। মহাত্মা গান্ধীৰ ঠাইত ভুৱা মুদ্ৰাত ছপা হ'ল প্ৰবীণ অভিনেতা অনুপম খেৰৰ ছবি। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ঠাইত লিখা হ'ল ৰিজৰ্ভ বেংক অফ ইণ্ডিয়া। প্ৰবঞ্চকে নোটত ব্যৱহাৰ কৰিলে অনুপম খেৰৰ ফটো। অনুপম খেৰৰ ছবি ব্যৱহাৰ কৰি 500 টকীয়া নোট দিলে এগৰাকী সোণ ব্যৱসায়ী। আহমেদাবাদৰ এগৰাকী সোণ ব্যৱসায়ীয়ে পৰিল জাল নোটৰ প্ৰবঞ্চকৰ হাতত। 500 টকীয়া নোটত অনুপম খেৰৰ ফটো ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰে বিশিষ্ট সোণ ব্যৱসায়ী পৰেশ ৰাৱল, অক্ষয় কুমাৰ আৰু সুনীল ছেত্ৰী অভিনীত ফিৰ হেৰাফেৰীৰ ছবিখনৰ কথা মনত আছেনে? সেই ছবিখনত শ্বাহৰুখ খানৰ ছবি থকা নকল নোট মাফিয়াৰ দলক প্ৰদান কৰা দৃশ্যই ব্যাপক হাঁহিৰ খোৰাক জগাইছিল দৰ্শকৰ মাজত। পিছে এইবাৰ ছবিত নহয় ৰিয়েল লাইফত সংঘটিত হ'ল এই ঘটনা। আহমেদাবাদৰ এটা সোণৰ প্ৰতিষ্ঠানৰ মালিকক অভিনেতা অনুপম খেৰৰ ছবি থকা নকল মুদ্ৰাৰ নোট ব্যৱহাৰ কৰি 1.60 কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ। ইতিমধ্যে অচিনাক্ত প্ৰবঞ্চকৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ গোচৰ ৰুজু কৰা হৈছে বুলি দেওবাৰে আহমেদাবাদ চহৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। আহমেদাবাদৰ মানেকচক অঞ্চলৰ এটা সোণ বিক্ৰী স্বত্বাধিকাৰী মেহুল ঠাক্কাৰৰ এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে। 2100 গ্ৰাম সোণ ক্ৰয় কৰিবলৈ আগ্ৰহী বুলি দাবী কৰা দুষ্ট চক্ৰ ঠাক্কাৰৰ কাষ চাপিছিল আৰু 24 ছেপ্টেম্বৰত নৱৰাংপুৰাৰ CG ৰোডৰ এটা কুৰিয়াৰ ফাৰ্মত সোণ ডেলিভাৰী কৰিবলৈ অনুৰোধ জনাইছিল। জানিব পৰা মতে প্ৰবঞ্চকৰ দলটোৱে ঠাক্কাৰৰ কৰ্মচাৰীক প্লাষ্টিকৰ পেকেটেৰে মেৰিয়াই থোৱা 1.30 কোটি টকা প্ৰদান কৰে। ঠাক্কাৰৰ কৰ্মচাৰীসকল টকাখিনি লোৱাৰ সময়তে প্ৰবঞ্চকৰ দলটোৱে ওচৰৰ দোকানৰ পৰা বাকী 30 লাখ টকা সংগ্ৰহ কৰাৰ অজুহাতত দোকানখন এৰি সোণখিনি লৈ পলায়ন কৰে। নৱৰাংপুৰা থানাৰ পৰিদৰ্শক দেশাইয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে অভিযুক্তই ভুৱা কুৰিয়াৰ কোম্পানী স্থাপন কৰি দোকানখন ভাড়ালৈ লৈ ভুৱা বৰ্ড স্থাপন কৰি ঘৰৰ মালিকক প্ৰতাৰণা কৰি ভুৱা বৰ্ড স্থাপন কৰিছিল। এদিন বা দুদিনৰ ভিতৰত ভাড়া চুক্তি স্বাক্ষৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে সক্ৰিয়ভাৱে অভিযুক্তক বিচাৰিছে যদিও কোনো লোকৰ গ্ৰেপ্তাৰ কৰা হোৱা নাই।